নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ আজি মই আপোনালোকক এই অডিঅ' ৰেকৰ্ডিংটোত ক'ম যে কেনেকৈ আমি অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰিম আহিব লগা চিৰকালৰ কাৰণে। কিন্তু প্ৰথমতে মই মূল কথাটোলৈ যোৱাৰ আগতে মই প্ৰথমতে এইটো আপোনালোকক ক'ব বিচাৰিছোঁ যে বৰ্তমান আপোনালোকে নিশ্চয় এই ভিডিঅ'টোত আপোনাৰ অকল ৰঙা দেখা পাইছে, গোলপীয়া ৰং দেখা পাই আছে। কিন্তু মই ক'ব বিচাৰিছোঁ আপোনালোকে হয়তো ভাবিছে যে এইটো হয়তো কিবা গণ্ডগোল হৈছে মোৰ মোবাইলৰ বা ইউটিউব এপটো হয়তো কিবা ডিফেক্ট হৈছে। কিন্তু চাওক, এইটো এনেকুৱা একো গণ্ডগোল হোৱা নাই। এইটো অডিঅ'টো আপলোড কৰা গৈছে নেকি? আচলতে এইটো ভিডিঅ' নহয়, এইটো এটা অডিঅ' হয়। এই অডিঅ'টো এনেকৈ আপলোড কৰা গৈছে আৰু এইটো গোটেই অডিঅ'টোত থাকিব এনেকৈ। এইটো আপোনালোক মোবাইলত গণ্ডগোল নহয়। আপোনালোকে গোটেই এইটো শেষ হোৱালৈকে গোটেই আপোনালোকে এইটো গোলপীয়া দেখা পাই থাকিব, কাৰণ এইটো এনেকৈ আপলোড কৰা হৈছে। এতিয়া মূল কথালৈ আহোঁ, আমি নিজৰ অসমীয়া ভাষা সংস্কৃতি কিদৰে ৰক্ষা কৰিব পাৰিম এই কথাটো আজি আমি ইয়াৰ ওপৰত আলোচনা কৰিম অতি বিতংভাৱে। কথাটো হৈছে যে অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰা কথাটো এইকাৰণে মই আনিলোঁ, কাৰণ মই লক্ষ্য কৰিছোঁ যোৱা কেইটামান বছৰৰ পৰাই বহুত ডেকা গাভৰু, বহুত চেঙেলীয়া ল'ৰা ছোৱালী নিজৰ অসমীয়া ভাষা সংস্কৃতি দূৰ হৈ গৈছে। অসমৰ আজিকালি মই লক্ষ্য কৰিছোঁ যে বিহু হুঁচৰি দলৰ সংখ্যা কমি গৈছে আৰু বহুত আমাৰ অসমীয়া ডেকা গাভৰুৱে বিহু হুঁচৰি দল যোগদান নকৰে, বিহু নিশিকে, আনকি সত্ৰীয়া নৃত্যও নিশিকে, বৰগীত বনগীত এনেকুৱা ধৰণৰ কোনো আমাৰ সাংস্কৃতিক সংগীত নিশিকে। এইবোৰ কথা মই লক্ষ্য কৰিছোঁ আৰু সেইকাৰণে মই ভাবিলোঁ যে আৰু এনেকৈ কি হৈছে, অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি অলপ সংকট নামি আছে। তো সেইটো কাৰণে আমি অসমীয়া ভাষা সংস্কৃতি কিদৰে ৰক্ষা কৰিব লাগিব? কাৰণ আমাৰ উদ্দেশ্যটো হ'ব লাগে মোৰ মতে চিৰকালৰ কাৰণে অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰা। মোৰ উদ্দেশ্যটো সেইটোৱে। মই বিচাৰোঁ যে অসমীয়া ভাষা সংস্কৃতি চিৰকালৰ কাৰণে ৰক্ষা হৈ থাকক, যেতিয়ালৈকে পৃথিৱী আছে তেতিয়ালৈকে অসমীয়া ভাষা সংস্কৃতি ৰক্ষা হৈ থাকক। তো প্ৰথম কথাটোলৈ আহোঁ, মই লক্ষ্য কৰিছোঁ যে বহুত আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ভালকৈ অসমীয়া ক'ব নাজানে। বহুত অসমীয়া শব্দ নাজানে, যেনেকুৱা চিকিৎসালয়, ন্যায়ালয়, ডাকঘৰ, নিৰ্মাণ কাৰ্য, এনেকুৱা ধৰণৰ বহুত সাধাৰণ অসমীয়া শব্দ কিছুমান নাজানে। প্ৰথম কথাটো আহিছোঁ যে যিসকলে অসমীয়া ভালকৈ যিসকলে অসমীয়া পঢ়িব নোৱাৰে বা ভালকৈ পঢ়িব নোৱাৰে তেওঁলোকে অসমীয়া ভালকৈ শিকি লওক। লাগিলে অ আ ক খ পুনৰ শিকক তেওঁলোকে, যদি অসমীয়া পঢ়িব নাযায়। আৰু এইটো কোনো লাজৰ কথা নহয়। নিজৰ মাতৃভাষাটো শিকাৰ কোনো লাজৰ কথা নাই। আৰু কোনোবা যদি ভাবিছে যে মোৰ বোধহয় ইমান বয়স হৈছে, মই কি অসমীয়া শব্দ নতুনকৈ শিকিম, কি আৰু অসমীয়া ব্যাকৰণ শিকিম, এইটো লাজৰ কথা নহয়। অসমীয়াটো আচলতে বয়সৰ কথা এটা আহি পোৱা নাই। বয়সৰ কথা ভাবি পেলাই লাজ কৰিলে নহ'ব। অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে অসমীয়া শিকিবই লাগিব। অসমীয়া নতুন শব্দ শিকিব লাগিব। তো প্ৰথমতে মই ক'ব গৈছোঁ যিসকল আমাৰ অসমীয়া ল'ৰা ছোৱালী ভালকৈ অসমীয়া ক'ব নাজানে বা অসমীয়া পঢ়িব নোৱাৰে, তেওঁলোকে প্ৰথমতে অসমীয়া শব্দবোৰ শিকি লওক ভালকৈ। অসমীয়া কিতাপ পঢ়া অভ্যাস এটা ৰাখক। যুক্তাক্ষৰ, আকাৰ, ইকাৰ এইবোৰ পূৰা শিকক। প্ৰথমতে এইবোৰ শিকিব লাগিব। আৰু অসমীয়া শব্দবোৰ শিকিবৰ কাৰণে কি কৰিব লাগে, অসমীয়া চিনেমা বা অসমীয়া চিৰিয়েল চাব, অসমীয়া নিউজ চাব। অসমীয়া নিউজত যিহেতুকে সাংবাদিকসকলে অসমীয়াত একদম খাটি অসমীয়াত কয়। বেছি সংখ্যক সাংবাদিকে যোনবোৰ আমাৰ অসমৰ নিউজ চেনেল আছে, তাত বেছি সংখ্যক সাংবাদিকে খাটি অসমীয়াত কয়। তো সেইকাৰণে তেওঁলোকে সেইবোৰ নিউজবোৰ চাই পেলাই অসমীয়া শব্দ শিকিব পাৰি, নতুন শব্দ। আৰু সেনেকৈ ময়ো সেনেকৈ বহুত অসমীয়া শব্দ শিকোঁ। ঠিক সেইদৰে অসমীয়া কিতাপ পঢ়ক। যিদৰে আমাক ভাল অসমীয়া লেখক লেখিকাৰ কিতাপ যে আছে, যেনেকুৱা ৰীতা চৌধুৰী লেখা কিতাপবোৰ বহুত বঢ়িয়া অসমীয়া শব্দ তাতে পোৱা যায়। ৰীতা চৌধুৰী লেখা কিতাপসমূহত সেই কিতাপসমূহ পঢ়ক। সেনেকুৱা আৰু বহুত কিতাপ আছে, বহুত লেখক লেখিকাৰ কিতাপ আছে অসমীয়া কিতাপ, য'ত সেইবোৰ পঢ়ি পেলাই তাৰে অসমীয়া শব্দ কিছুমান শিকিব পাৰি অতি সহজে। সেনেকৈ অসমীয়া শব্দ শিকা অভ্যাস এটা ৰাখক। অসমীয়া নিউজ পেপাৰ পঢ়ক, অসমীয়া বাতৰি কাকত পঢ়ক। পঢ়ি পেলাই সেনেকৈ অসমীয়া সেই শব্দ শিকা তোমালোকে। মই সেইটোৱেতো কৈছোঁ। মই নৱপ্ৰজন্মক সেইটোৱে কওঁ, অসমীয়া শব্দ শিকা, অসমীয়া শিকিব লাগিব এইবোৰ। আৰু এনেকৈ শিকি পেলাই আৰু লগতে যোনবোৰ অকল শিকিলেই নহ'ব, অসমীয়া শব্দবোৰ জানি ল'লে ন গোটেই। যেনেকুৱা ধৰক এটা অসমীয়া শব্দ শিকিলে, যেনেকৈ বিলাসিতা বিলাসিতা বা আচহুৱা, এই শব্দটো শিকিলে। এতিয়া বিলাসিতা আৰু আচহুৱা কেতিয়াবা কথাই ব্যৱহাৰো কৰিব লাগে।
নহ'লে শব্দটো পাহৰা যায়, নহয়তো এইটো ব্যৱহাৰ নকৰিলে চাওঁ যিহেতুকে শব্দটো আছেই অসমীয়া ভাষাত, এতিয়া অসমীয়া শব্দটো মানে এইটো ব্যৱহাৰ হ'ব লাগে মোৰ মতে, ব্যৱহাৰ হোৱাটো ভাল। এতিয়া আমি এতিয়া ভাষাৰ পৰা এতিয়া আমি আৰু এটা বস্তুলৈ আহোঁ। মই লক্ষ্য কৰিছোঁ যে বহুত যেনেকৈ অডিঅ'টো আৰম্ভণিতে কৈছোঁ যে আমাৰ বহুত ডেকা গাভৰু বিহু হুঁচৰি দলত যোগদান নকৰে, বিহু নিশিকে, সত্ৰীয়া নৃত্য নিশিকে, বনগীত নিশিকে, কামৰূপী লোকগীত নিশিকে বুলি মই কথাটো উল্লেখ কৰিছিলোঁ এই অডিঅ'টোৰ আৰম্ভণিতে। ঠিক সেইটো কাৰণে এটাই সমাধান আছে সেইটো হৈছে কি আমি নৱপ্ৰজন্মই শিকিব লাগিব অসমীয়া ভাষা সংস্কৃতি। আমি বিহু শিকিব লাগিব, বিহু নৃত্য কিদৰে কৰিব লাগে, সত্ৰীয়া নৃত্য কিদৰে কৰিব লাগে, এইবোৰ আমি শিকিব লাগিব। এইবোৰ ভালদৰে শিকিব লাগিব, আমাৰ ভাল জনা মানুহৰ পৰা আমি শিকিব লাগিব সত্ৰীয়া নৃত্য কিদৰে কৰিব লাগে। আমি ভালদৰে শিকি পেলাই আমি তাৰপিছত আমি কোনোবা বিহু হুঁচৰি দল যোগদানো কৰিব লাগে। আৰু মোৰ মতে যিসকল জাতীয়তাবাদী দল সংগঠন আছে, সেই যে খুব জাতীয়তাবাদৰ কথা কয়, তেওঁলোকে বহুত কৈ থাকে জাতীয়তাবাদৰ কথা। যদি তেওঁলোকে জাতীয়তাবাদী হয়, তেনেহ'লে এটা কাম কৰিব লাগে, তেওঁলোকে বিহু হুঁচৰি দল কিছুমান গঠন কৰক, বিহু হুঁচৰি দল গঠন কৰক গুৱাহাটীৰ নিচিনা ঠাইত, যোনবোৰ ঠাইত মানে ডেকা গাভৰুসকল মানে বিহু নাজানে, সেইসমূহ ঠাইত মানে বিহু প্ৰশিক্ষণ কেন্দ্ৰ পাতক, বা সত্ৰীয়া নৃত্য শিকাবৰ কাৰণে প্ৰশিক্ষণ কেন্দ্ৰ পাতক। তাতে কি একাংশ বিশেষজ্ঞ থাকিব যোনে শিকাব বিহু হুঁচৰি কেনেকৈ গাব লাগে, সত্ৰীয়া নৃত্য কেনেকৈ কৰিব লাগে, সেইবোৰ শিকাব। আৰু লগতে এটা হুঁচৰি দল গঠন কৰিব লাগে। এই দল সংগঠনবিলাকে এটা হুঁচৰি দল গঠন কৰিব লাগে মোৰ মতে, গঠন কৰিবলৈ যাতে, কাৰণ এই দল সংগঠনবিলাকৰ দায়িত্ব আছে, এই দল সংগঠনবিলাকৰ দায়িত্ব আছে বিহু হুঁচৰি দল অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰাৰ বহুত গধুৰ দায়িত্ব আছে এই দল সংগঠনবিলাকৰ ওপৰতো। তেওঁলোকে সেইটো কৰিব লাগে মোৰ মতে। হুঁচৰি দল গঠন কৰিবলৈ বিহু শিকিব লাগে আমাৰ ডেকা গাভৰুসকলে। ঠিক সেইদৰে বনগীত আৰু বৰগীত, বহুতে বনগীতটো হয়তো আপোনালোকৰ বহুতে হয়তো বুজি পোৱা নাই। বনগীতটো আচলতে কি হয়, এইটো মানে এক ধৰণৰ মানে অসমীয়া সংগীতেই হয়, যোনটো মানে কি হয় মানে গছ গছনি, নিজৰা, বিল পুখুৰী এইবিলাকৰ কথা মানে গীতত মানে থাকে। জুবিন দাৰো আমাৰ দুই এটা মানে বনগীত আছে, জুবিন দাৰো মানে দুই এটা বনগীত আপোনালোকে এইটো শুনিছে হয়তো। এইবিলাকো এই বনগীতো শিকিব লাগিব, কামৰূপীয়া লোকগীত, লগতে বৰগীত, এইবিলাক আমাৰ ডেকা গাভৰুৱে শিকিব লাগিব। আমি মানুহখিনি শিকি পেলাই আমি নিজে ৰচনা কৰিব লাগিব। আমাৰ অসমত ঢেৰ আছে কণ্ঠশিল্পীটো হিচাপে নাই আমাৰ অসমত। প্ৰত্যেক বছৰে কোনোবা নহয় কোনোবা নতুনকৈ এটা কণ্ঠশিল্পী ওলায়ে। সেইকাৰণে মই কথাটো ক'ব বিচাৰোঁ, যিহেতু অসমততো সেই কণ্ঠশিল্পীসকলৰো দায়িত্ব আছে যে তেওঁলোকে বনগীত এই বৰগীত যাতে ৰচনা কৰে, বিহুগীত যাতে ৰচনা কৰে। নতুন বিহুগীতটো প্ৰায় তেওঁলোকে মুকলি কৰি থাকে নিজৰ ইউটিউব চেনেলত, কিন্তু লগতে যাতে বনগীত আৰু বৰগীত আৰু লগতে কামৰূপী লোকগীতো যাতে তেওঁলোকে মুকলি কৰে নিজে ৰচনা কৰি পেলাই, এইটো তেওঁলোকৰ দায়িত্ব আছে। আৰু লগতে অসমীয়া যোনবোৰ পোচাক, ৰিহা মেখেলা পিন্ধা অভ্যাস কৰিব লাগিব। ৰিহা মেখেলা ধুতি বা আমাৰ মানে যোনবোৰ আমাৰ জাতীয় পোচাক, গামোচা হৈ গ'ল, চেলেং চাদৰ হৈ গ'ল, এইবিলাক আমি ব্যৱহাৰ কৰা অভ্যাস কৰিব লাগিব। মইতো আপোনালোকক এইটোৱে কওঁ ৰাইজসকল, মইতো এইটোও আজি পৰামৰ্শ দিওঁ আপোনালোকক, আজিয়ে পাৰিলে যদি যাৰ ঘৰত মানে হেৰি নাই, গামোচা নাই, ৰিহা মেখেলা নাই, চেলেং চাদৰ নাই, তেওঁলোকেতো আপোনাৰ ঘৰৰ ওচৰতে কোনোবা দোকানৰ পৰা কিনি আনক। আজি কিনি পেলাই ব্যৱহাৰ কৰা আৰম্ভ কৰি দিয়ক, গামোচা ব্যৱহাৰ কৰা আৰম্ভ কৰি দিয়ক। ক'ৰবাত বিয়াত গ'লে, ক'ৰবাত মিটিঙত গ'লে চুট যোৰা আমি অসমীয়া ল'ৰাসকলে অকল চুট মানে ক'লা চুট একযোৰা পিন্ধি যোৱাত কৰি আমি যদি নিজৰ যদি জাতীয় পোচাকযোৰ যদি পিন্ধি যাওঁ তেতিয়া বেছি ভাল হ'ব। ছোৱালীসকলৰো কথা কৈছোঁ মই একেধৰণে, মানে বেলেগ কোনো পশ্চিমীয়া পোচাক পিন্ধাতকৈ ৰিহা মেখেলা যদি পিন্ধি যায় তেতিয়া বেছি ভাল হ'ব, আমাৰ সংস্কৃতিটো সেনেকৈ ৰক্ষা হ'ব। আৰু ইয়াৰ লগতে আৰু এটা কথা, আমাৰ অসমীয়া যোনবোৰ খাদ্য সামগ্ৰী আছে, মানে খাদ্য আছে, যেনেকুৱা আলু পিটিকা, পন্তা ভাত, এনেকুৱা ধৰণৰ যোনবোৰ খাদ্য আছে, ঢেকীয়া শাক, এইবোৰ খাদ্য কিদৰে বনাব লাগে, কিদৰে এইবোৰ বনাব কিদৰে লাগে, সেইবোৰ আমি শিকিব লাগিব ডেকা চামে।
আমি ডেকা চামে এইবোৰ শিকিব লাগিব। শিকি পেলাই মানে আমি প্ৰায় নিজৰ ঘৰতে ৰান্ধি পেলাই এনেকৈ আমি মানে এইবোৰ আমি কাৰণ এইটো আমাৰ সংস্কৃতিৰ অংশ হয়, অসমীয়া সংস্কৃতিৰ অংশ হয় আমাৰ অসমীয়া খাদ্যসমূহ। তে এইবিলাক আমি শিকিব লাগিব। আৰু লগতে আৰু এটা কথা কওঁ, এতিয়া এইটো অলপ হেৰিৰ লগত আহে, মানে অলপমান হেৰি বিদ্যালয়ৰ লগত জড়িত এইটো কথা। সেইটো হৈছে যে আমাৰ বৰ্তমান বেছি সংখ্যক ডেকা গাভৰুৱে মানে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে মানে ইংৰাজী মাধ্যমিক বিদ্যালয়ত পঢ়া। তে মই মানে এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, আমাৰ ইংৰাজী ভাষাটো হৈছে এটা পশ্চিমীয়া ভাষা। আৰু ইংৰাজী ভাষাৰ নহ'লেও আমাৰ ইংৰাজী ভাষাৰ বিদ্যালয় যদি অসমত যদি নাথাকে ন, তেতিয়াও আমাৰ কোনো অসুবিধা নাই। তে সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰে মোৰ মতে চৰকাৰে আচলতে এই ইংৰাজী মাধ্যমিক বিদ্যালয়সমূহ মানে এটা মানে নীতি আনি পেলাই মানে চৰকাৰে মানে এইবোৰ মানে গোটেই যিমান ইংৰাজী মাধ্যমিক বিদ্যালয় আছে অসমত, সেই গোটেই বিদ্যালয়সমূহ মানে অসমীয়াকৰণ কৰিব লাগে। মানে অসমীয়া মাধ্যমিক বিদ্যালয় মানে সলনি কৰিব লাগে মোৰ মতে চৰকাৰে। কিন্তু মই লক্ষ্য কৰিছোঁ যে আৰু এই কথাটো মই বহুত আগতে লক্ষ্য কৰিছিলোঁ, কিন্তু মই মাত মাৰা নাছিলোঁ। কিন্তু মই এতিয়া এইকাৰণে লগতে এটা প্ৰশ্ন উত্থাপন হয় এইখিনিতে, যে আমাৰ যোনবোৰ জাতীয়তাবাদী দল সংগঠনবোৰ আছে, তেওঁলোকে এই কথাত মাত নামাতে কিয়? মই সেই দল সংগঠনবিলাক প্ৰশ্ন কৰিছোঁ যে আপোনালোকে যে এটা দল বা সংগঠন যে খুলি লৈছে যি অসমীয়া জাতি ৰক্ষাৰ নামত, যে তেনেহ'লে আপোনালোকে এই কথাত মাত নামাতে কিয়? যে অসমত ইংৰাজী মাধ্যমিক বিদ্যালয় কি দৰকাৰ? আমাৰ অসমীয়া ভাষা এটা আছে, কেইবাটাও আঞ্চলিক ভাষা আছে অসমত। তাৰপাছত ইংৰাজী মাধ্যমিক বিদ্যালয়ৰ দৰকাৰ নাই। এতিয়া ইংৰাজী হৈছে এটা পশ্চিমীয়া ভাষা। আমাৰ অসমীয়া মাধ্যমিক বিদ্যালয়তে হৈ যায় কথাটো। আপোনালোকে এই কথাটো মাত কিয় মাতা নাই? মই দল সংগঠনবিলাকো প্ৰশ্ন কৰিছোঁ। বাকী আজিলৈকে এইখিনিয়ে থাকিল। আশা কৰিলোঁ আপোনালোকে ভাল পালে মোৰ কথাখিনি শুনি পেলাই, আৰু আশা কৰিলোঁ আপোনালোকে মোৰ পৰামৰ্শ মানিব। বাকী ধন্যবাদ। জয় অসম।